মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ চতুৰ্থমান শ্ৰেণীৰ আমাৰ আপোন পাঠ লেচন নাম্বাৰ 11 পাঠটিৰ ইয়াতে মাৰিলো টিপাৰ তাৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথম প্ৰশ্নটো হৈছে যে কতো ভূঁইকঁপ আহিলে কি কি লতিঘটি হয়? উত্তৰটো হ'ব ভূঁইকঁপ আহিলে ঘৰ-বাৰী ধ্বংস হয়, নদীয়ে দিশ সলাব পাৰে, যাতায়াত, টেলিফোন আদিৰ ব্যৱস্থা ক্ষতিসাধন হ'ব পাৰে, মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে আঘাত পাব পাৰে, আনকি মৃত্যুও হ'ব পাৰে। খ নম্বৰ প্ৰশ্নটি হৈছে যে জনশ্ৰুতি মতে পৃথিৱীখন ক'ত ক'ত অৱস্থিত? উত্তৰটো হ'ব জনশ্ৰুতি মতে মানে মানুহৰ মুখে মুখে কোৱা কথাটো কৈছে। জনশ্ৰুতি মতে পৃথিৱীখন এটা জলহস্তীৰ ওপৰত অৱস্থিত আৰু আন কিছুমানৰ মতে ভেকুলীৰ পিঠিৰ ওপৰত অৱস্থিত, আন কিছুমানৰ মতে তিমি মাছৰ ওপৰত পৃথিৱীখন অৱস্থিত। জনশ্ৰুতি মতে মানুহৰ আলোচনা এটা মুখে মুখে চলি অহা হৈছে যে পৃথিৱীখন এটা জলহস্তী মানে হৈছে এটা পানীত থকা হাতী, তাৰ ওপৰত অৱস্থিত বুলি কৈছে জীৱটোৰ ওপৰত। আৰু কিছুমানৰ ভেকুলী, আন কিছুমানৰ মতে আকৌ তিমি মাছৰ ওপৰত অৱস্থিত বুলি কোৱা আমি সাধাৰণতে প্ৰচলিত হৈ আহিছে। গ নম্বৰ প্ৰশ্নটি হৈছে ভাৰতীয় শাস্ত্ৰ মতে পৃথিৱীখন ক'ত অৱস্থিত? তাৰ উত্তৰটি হ'ব ভাৰতীয় শাস্ত্ৰৰ মতে আমাৰ পৃথিৱীখন এডাল সাপৰ মূৰৰ ওপৰত অৱস্থিত। আৰু খ নম্বৰ প্ৰশ্নটি হৈছে বিজ্ঞানীসকলে ভূঁইকঁপ সৃষ্টিৰ আচল কাৰণটো কি বুলি কৈছে? ইয়াৰ উত্তৰটো হ'ব পৃথিৱীৰ উপৰিভাগ বহুকেইখন প্লেটত বিভক্ত হৈ আছে। আমাৰ পৃথিৱীখনৰ উপৰিভাগটো বহুকেইখন প্লেটত বিভক্ত। এই প্লেটবোৰ গতিশীল, কিন্তু প্লেটবোৰ গতি অতি মন্থৰ হয়। এইবোৰৰ ওপৰেৰে আমাৰ সাগৰ, মহাসাগৰ, দেশ, মহাদেশ, পাহাৰ, পৰ্বত, নদ-নদী আছে। এই প্লেটবোৰক গতি কৰি থাকোঁতে কেতিয়াবা এখনে আনখনৰ সৈতে খুন্দা খাব পাৰে, তেতিয়া ভূঁইকঁপ হয় বুলি বিজ্ঞানীসকলে মত পোষণ কৰিছে। ইয়াতে কৈছে যে আমাৰ বৈজ্ঞানিকসকলৰ মতে আমাৰ পৃথিৱীখনৰ উপৰিভাগটো সাধাৰণতে ফুটবলৰ দৰে এই পৃথিৱীৰ উপৰিভাগটোৰ বহুতো প্লেটত বিভক্ত হৈ আছে। আৰু এই প্লেটবোৰ লাহে লাহে লৰচৰ কৰি থাকে, গতিশীল লৰচৰ কৰি থাকে আৰু লৰচৰ কৰা গতিটো একেবাৰে লাহে লাহে হয়, মন্থৰ বুলি কৈছে। এইবোৰৰ ওপৰতে আমাৰ সাগৰ, মহাসাগৰ, দেশ, পৰ্বত, পাহাৰ সকলোবোৰ আছে। এই প্লেটবোৰ যেতিয়া লৰচৰ কৰোঁতে কেতিয়াবা বহুতো প্লেট আছে নহয়, ইখনে সিখনৰ লগত খুন্দা খাই যায় আৰু এই খুন্দা খোৱাৰ ফলতে আমাৰ ভূঁইকঁপটো বা ভূমিকম্পটো হোৱা বুলি আমাৰ বৈজ্ঞানিকসকলে মত পোষণ কৰিছে বা বিশ্বাস কৰে। আৰু 9 নম্বৰ প্ৰশ্নটো হৈছে যে ভূঁইকঁপ হোৱাৰ সম্ভাৱনা থকা অঞ্চলত বাস কৰা লোকসকলে কেনেধৰণৰ আগতীয়া ব্যৱস্থা ল'ব লাগে? আমাৰ ভূঁইকঁপ হোৱা সম্ভাৱনা থকা ঠাইবোৰত আগতীয়াকৈ খোৱা পানী, কিছু পৰিমাণে খাদ্যবস্তু, কিছু দৰৱ পাতি, টৰ্চ লাইট, বেলচা, চিপৰাং আদি সঁজুলি যোগাৰ কৰি থ'ব লাগে। মানে ভূঁইকঁপ কেতিয়া আহেটো গম পোৱা নাযায়, সেইবাবে যদি সেই ঠাইত ভূমিকম্প সঘনাই হৈ থাকে তেতিয়া আমি আমাৰ সাধাৰণতে লগা বস্তুবোৰ, খোৱা পানী, টৰ্চ লাইটটো লাগিব, খোৱা সামগ্ৰীবোৰ লাগিব, ঔষধ পাতি আৰু বিভিন্ন ধৰণৰ অসুবিধা হ'লে ভূঁইকঁপৰ ফলত হোৱা অসুবিধা বা ওলাই আহিবৰ বাবে আমাৰ এইবোৰ বস্তু আগতীয়াকৈ যোগাৰ কৰিব লাগে। আৰু পিছৰ প্ৰশ্নবোৰ আমি পিছৰ এই ভিডিঅ'টিত দি আছোঁ, তোমালোকে চাই ল'বা।